हेलो फ्रेंड नमस्कार गुड मर्निंग की खबर आपनालोकर आशा करूँ सकले भाले कुशले आछे। एतिया 5टा बाजिल मैं घरर काम बिलाक एतिया मैं घर बिलाक साफा करि आछो। फ्रेंड मोर हाजबेंड टुपनी मारि आछे ठंडाओ लाहे लाहे परिब लागिছে तेखेते टुपनी मारि आछे। এতিয়া মই ঘৰৰ ঘৰবিলাক সাৰি আছো। ঘৰবিলাক সাৰা হ'ল ফ্ৰেণ্ড। এতিয়া মই আমাৰ ঘৰৰ পৰিৱেশটো দেখাব খুজিছো বাহিৰৰ কেনেকুৱা। এইটো আমাৰ শেৱালি গছ ফ্ৰেণ্ড, শেৱালি ফুলবোৰ পৰিছে। কেতিয়াবা মাজে মাজে উঠাও এইবিলাক ফুল ৰুইছো ফ্ৰেণ্ড। ফুলবিলাক ফুলিছে, এইবিলাক ফুল ভাল লাগে আৰু ফুলিলে ফ্ৰেণ্ড। অলপমান খেতি কৰিছোঁ ফ্ৰেণ্ড, চাই লওক আপোনালোকে। এইবিলাক বেঙেনা ৰুইছোঁ ফ্ৰেণ্ড, লাগিছে এটা দুটাকে। বজাৰৰ পৰা কেতিয়াবা কিনি আনিব নালাগে আৰু খাব মন গ'লে ঘৰৰে আৰু দুটা এটাকে ওলায় ফ্ৰেণ্ড। এতিয়া মই দোকানত গ'লে মই চাইকেলৰে যাওঁ ফ্ৰেণ্ড। যেতিয়া মই মোৰ হাজবেণ্ডক লৈ নাযাওঁ, এইখন মোৰ চাইকেল। এতিয়া ফ্ৰেণ্ড মই লাহে লাহে ভিতৰত গৈ আছোঁ। এতিয়া ফ্ৰেণ্ড মোৰ হাজবেণ্ডৰ আজি 2 বছৰ 6 মাহ হ'ল এক্সিডেণ্ট হোৱা। তেখেতৰ বিয়াৰ 2 বছৰ পিছত এক্সিডেণ্ট হৈছিল। এক্সিডেণ্টৰ পিছত টোটেল স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছিল। তেখেতৰ মানে চেষ্টৰ পৰা চেঞ্চ নাছিল। লাহে লাহে তললৈকে নামি এতিয়া কঁকাললৈকে আহিছে ফ্ৰেণ্ড চেঞ্চ। মানে 2 বছৰ মূৰত এইখিনি ইম্প্ৰুভমেণ্ট হৈছে ফ্ৰেণ্ড। আগতে বহিবও নোৱাৰিছিল, এতিয়া বহিব পৰা হৈছে। বহুতবাৰ হস্পিটালাইজ হৈছোঁ ফ্ৰেণ্ড 2 বছৰত। আশা কৰোঁ ভগৱানে আৰু ভাল কৰক, খোজ কাঢ়িব পৰা কৰি দিয়ক। এইখিনিয়ে মানে সকলোৰে পৰা আশীৰ্বাদ, ভগৱানৰ পৰা আশীৰ্বাদ ফ্ৰেণ্ড। এতিয়া 2 বছৰ মূৰত ইয়াক দোকানত লৈ গৈছোঁ। 2 বছৰ সি ঘৰৰ ভিতৰতে আছিল ফ্ৰেণ্ড। এতিয়া ফ্ৰেণ্ড মই বজাৰত যাম। এতিয়া মোৰ হাজবেণ্ডক ফ্ৰেণ্ড উঠাই দিম, তেখেতে টোপনি মাৰি আছে। গুড মৰ্নিং। তেখেতে এতিয়া উঠিল, তেখেতক এতিয়া উলিয়াই দিব লাগিব। তেখেতক ঘৰত থৈ যাম ফ্ৰেণ্ড। মই বজাৰ কৰি আহি খানাৰ কাৰণে ৰেডি কৰিম ফ্ৰেণ্ড। ভাল লাগিলে আপোনালোকে চাই থাকক। এতিয়া তেখেতক মই হুইলচেয়াৰত বহাই দিম। এখন বাহিৰত যোৱাৰ কাৰণে আৰু এখন তেখেতৰ ঘৰৰ ভিতৰত থকাৰ কাৰণে হুইলচেয়াৰ। তেওঁক এতিয়া মই বহাই দিম ফ্ৰেণ্ড। এতিয়া তেখেতে নিজে মানে বহিব পাৰে হুইলচেয়াৰত। আগতে চেঞ্চ নথকাৰ কাৰণে মানে হেলি গৈছিল ফ্ৰেণ্ড। এতিয়া তেখেতক মই বহাই দিম। অলপ কষ্ট হয়, তথাপিও চেষ্টা কৰি আছে। চেষ্টা কৰিলেহে ফল পাম, সেইটোৱে আৰু। হাৰ মানিব নালাগে ফ্ৰেণ্ড, কোনোৱে হাৰ মানিব নালাগে। যিমান বেয়া পৰ্যায় নাহক কিয় সদায় আগবাঢ়ি যাব লাগে। কষ্টৰ ফল সদায় মিঠা হয় ফ্ৰেণ্ড। আজি বেয়া, কালি নিশ্চয় ভাল হ'ব। এইটোৱে চেষ্টা আৰু ফ্ৰেণ্ড। এতিয়া তেখেতক বহাই দিম ফ্ৰেণ্ড। বহাই দি চাহ পানী দি মই বজাৰত যাম ফ্ৰেণ্ড। এতিয়া তেখেতে লাহে লাহেকৈ বহিব চেষ্টা কৰিছে। এতিয়া তেখেতৰ ভৰি দুটা নুমাৰিছোঁ ফ্ৰেণ্ড।
এতিয়া লাহেকে বহিল তেখেতে। এতিয়া তেওঁক মই চেণ্ডেল পিন্ধাই দিম ফ্ৰেণ্ড, বিচনাখিনি ঠিক কৰি। বিচনাৰ ইয়াৰ মেট্ৰিক্স পাৰি দিয়া হয় ফ্ৰেণ্ড, কাৰণ তেওঁ উল্টা পুল্টা কৰিব নোৱাৰে যিহেতু, তাৰ কাৰণে ইয়াৰ মেট্ৰিক্সটো লাগে। কাৰণ ইয়াৰ মেট্ৰিক্স থাকিলে বেডছৰ নহয় ফ্ৰেণ্ড, নিজে উল্টাই দিব লাগে। এতিয়া চেণ্ডেল পিন্ধি আছোঁ ফ্ৰেণ্ড, কাৰণ ভৰিত চান্স নাই ফ্ৰেণ্ড। আপোনালোকে চাই থাকক ফ্ৰেণ্ড, যিমান কষ্টৰ মাজতো সুখ আছে ফ্ৰেণ্ড। সদায় এইখিনিয়ে মোক মোৰ হাজবেণ্ডে শিকাইছে, তেওঁৰ সাহসে মোৰ সাহস ফ্ৰেণ্ড। এতিয়া মোৰ তেখেতক ৰেডি কৰি দিয়া হ'ল। এতিয়া মই বিচনাখিনি ঠিক কৰোঁ ফ্ৰেণ্ড। পেৰালাইচিছ হওক ফ্ৰেণ্ড, যিকোনো বিচনাত থকা মানুহ ইয়াৰ মেট্ৰিক্সখন ল'ব লাগে ফ্ৰেণ্ড, কাৰণ তেখেতসকলে উল্টা পুল্টা কৰিব নোৱাৰে ফ্ৰেণ্ড। এতিয়া মই যাব ওলাইছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ড। এইখিনিয়ে আপোনালোকৰ আগত বিচাৰোঁ, কিবা ভুল হ'লে ক'ব। ধন্যবাদ ফ্ৰেণ্ড।